মই যদিও ধিং সমষ্টিৰ বিধায়ক আছিলোঁ, কিন্তু যোৱা যেটো সমষ্টিৰ পুনৰ্গঠন হ'ল ডিলিমিটেশ্যনত আমাৰ ধিং সমষ্টিৰ পৰা ইয়াত 5-6খনমান পঞ্চায়ত ইতিমধ্যে কৰ্তন কৰি ৰূপৈ সমষ্টিত অন্তৰ্ভুক্ত কৰিছে, য'ত মোৰ নিজৰ ঘৰখনো, নিজৰ গাঁও পঞ্চায়তখনো মানে ৰূপৈ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। গতিকে মই অহা নিৰ্বাচনত ৰূপৈহাট সমষ্টিৰ পৰা এই নিৰ্বাচন খেলিম বুলি ভাবিছোঁ। কিন্তু অসম চৰকাৰে এটা ষড়যন্ত্ৰ কৰিছিল যে তেওঁলোকে যাতে মই নিৰ্বাচন খেলিব নোৱাৰোঁ, সেইকাৰণে মোক বিনা দোষত নেশ্যনেল ছিকিউৰিটি এক্টৰ অধীনত মোক ডিটেনশ্যন কৰি ৰাখিছিল নগাঁও কেন্দ্ৰীয় কাৰাগাৰত। আৰু যিহেতু প্ৰথম মোৰ ওপৰত যিটো গোচৰ তেওঁলোকে ৰুজু কৰিছিল, সেই গোচৰৰ মে' মাহৰ 14 তাৰিখে মই জামিন পাই গ'লোঁ। কিন্তু জামিন পোৱাৰ সেইদিনা মই ওলাব লাগে, সেইদিনাই চৰকাৰে ষড়যন্ত্ৰ কৰি চৰকাৰৰ এটা ক্ষমতা থাকে কাৰোবাক নেশ্যনেল ছিকিউৰিটি এক্টত তেওঁলোকে ডিটেইন কৰিব পাৰে। চৰকাৰে এই ক্ষমতাৰ অপব্যৱহাৰ কৰি মোক ডিটেইন কৰিছিল আৰু কেইদিনমান পিছতে 1 বছৰৰ কাৰণে মোক ডিটেইন কৰা বুলি অৰ্ডাৰ দিছিল। তাৰমানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্দেশ্যটো আছিল যে যাতে মই 2026 চনৰ মে' মাহলৈকে মই কাৰাগাৰতে আবদ্ধ হৈ থাকোঁ, আৰু তাৰ আগতে মই ডিটেনশ্যনৰ পৰা ওলোৱাৰ আগতেই নিৰ্বাচন সম্পন্ন হৈ যাব, কাউণ্টিং হৈ যাব, নতুন চৰকাৰৰ শপত গ্ৰহণ হৈ যাব। তাৰপিছত মই ওলালে মই যাতে বিধায়ক হ'ব নোৱাৰোঁ। আৰু চৰকাৰে মোৰ লগতে এই ষড়যন্ত্ৰ কৰাৰ উদ্দেশ্যটো হ'ল যে মই সততে চৰকাৰৰ যিবিলাক জনবিৰোধী নীতি তাৰ বিৰুদ্ধে সৰব হৈ থাকোঁ, আৰু এই চৰকাৰে যে অসমখনক দেউলীয়া বনালে, বিত্তীয় অৱস্থা অসমত ধ্বংস হৈ গ'ল, এই কথাবিলাক মই বিধানসভাত তীব্ৰ প্ৰতিবাদ কৰোঁ। আৰু এই চৰকাৰে হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰি অসমখন ৰক্তাক্ত কৰি তেওঁলোকে ইয়াত যিটো কুটিল ৰাজনীতি কৰি আছে তাৰ বিৰুদ্ধে মই সদায় সৰব ভূমিকা পালন কৰোঁ। এতিয়াও আপোনালোকে গম পায় বিভিন্ন স্থানত উচ্ছেদ চলি আছে, আৰু সেই উচ্ছেদ কৰাৰ একমাত্ৰ উদ্দেশ্যটো হ'ল তেওঁলোকে বিজেপি চৰকাৰে ভাবি আছে, হিমন্ত বিশ্ব শৰ্মাই, যে মুছলমানক মই যিমানেই অত্যাচাৰ কৰিম সিমানেই উজনি অসমৰ হিন্দু ভোট মোৰ বাঢ়িব। আৰু তেওঁ খোলাখুলি কয়, আজিলৈকে কোনো মুখ্যমন্ত্ৰী আমি এনেকুৱা দেখা নাই যি মুখ্যমন্ত্ৰীয়ে কোনো ধৰ্মক বেয়া পায়, কোনো জনগোষ্ঠীৰ প্ৰতি হিংসা কৰে, মুকলিকৈ খোলাখুলিকৈ ৰাজহুৱাভাৱে প্ৰকাশ কৰে। একমাত্ৰ এনে এটা নিৰ্লজ্জ আচৰণ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ পৰা আমি দেখা পালোঁ, যেতিয়া খোলাখুলি কয় মই মিয়াক কষ্ট দিমেই, মুছলমানক মই শান্তিত থাকিবলৈ দিওঁ, যিমান দিন মই মুখ্যমন্ত্ৰী হৈ আছোঁ এই মুছলমানক মই অশান্তি দি থাকিম, আৰু মই পুনৰবাৰ যদি মই মুখ্যমন্ত্ৰী হ'ব পাৰোঁ আৰু ইহঁতক বিপদত পেলাম। এনেকেই কোনো জনগোষ্ঠীক বেয়া পোৱা বা সেই জনগোষ্ঠীৰ বিৰুদ্ধে হিংসামূলক কথা কোৱা, এনে ধৰণৰ অশোভনীয় নিৰ্লজ্জ বক্তব্য কিন্তু আগত কোনো মুখ্যমন্ত্ৰীয়ে দিয়া নাছিল।